Hi everyone, আপোনালোক সকলোৱে কেনে আছে? আশা কৰোঁ সকলোৱে বহুত বেছি ভালে আছে আৰু মোৰো ভাল। এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এতিয়া পাইছে ৰাতিপুৱা 10টা আৰু মই বনাম আৰিছৰ কাৰণে খানা। আৰিছে চাই আছে মোক। তো আৰিছৰ কাৰণে আজি অলপ বেলেগ ধৰণৰ খানা বনাম। তেনেহ'লে চাই থাকিব ভিডিঅ'টো মই কি কৰোঁ। তোমাৰ ব্লেক কেট আহিছে আবু? আৰিছ ব্লেক কেট আহিছে। এই যে ব্লেক কেট আহিছে। কি কৰি আছা তুমি? লেতেৰা কি কৰি আছা? উঠা 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 উঠা। আজি আৰিছৰ কাৰণে বনাই আছোঁ মাছৰ জোল। মাছ মটৰ অলপ দিছোঁ, আদা নহৰুৰ পেষ্ট দিছোঁ, হালধি নিমখ দিছোঁ। এতিয়া বনাই লওঁ। সি অহাৰ আগতে, সি মানে খেলি আছে, অহাৰ আগতে বনাব লাগিব। তেল গৰম হৈ গ'ল, এতিয়া দিম পিঁয়াজ। হৈ যাব। আৰু এইখিনি মই বনাম আৰিছৰ ভেজিটেবলছ খিচিৰি। তাৰমানে অলপ তাক প্ৰতি প্ৰব্লেম আছে যে, সেইকাৰণে তাক যিমান পাৰোঁ বেছি ভেজিটেবলছ খুৱাব বিচাৰোঁ। এইখিনি বনালে আৰু মোৰ অলপমান ঝামেলা কমি আহিব, তাৰপিছত আৰু বেছি কাম নাই। আৰিছৰখিনি কৰি মেলি শেষ। এতিয়া আমাৰখিনি কৰিব লাগিব। যিহেতু মাংস বনাম, আদা নহৰু লাগিব। হেল্ল', এতিয়া আবেলি 4টা বাজিলে কিজানি আৰু শুই উঠিলোঁ। বিচনা পাতি ঠিক কৰাই নাই। বহুত বেছি চাহ খাব মন গৈছে। কিবা অলপ চটপটা বস্তুৰে চাহ খাব মন গৈছে। মিষ্টাৰক ক'লোঁ যোৱা অলপ কিবা পকৰি চকৰি লৈ আনা, মই চাহ বনাওঁ। সি গ'ল, এতিয়া মই চাহ বনাব লাগিব। তেনেহ'লে যাওঁ চাহ বনাওঁ। চাহ বনাই খাই বৈ আকৌ লগ পাম। আৰু পকৰি চকৰি একো বোলে নাপালে, বনোৱা নাই, সেইকাৰণে চালমুড়িকে বনাই দিলোঁ আৰু আদা দিয়া ৰঙা চাহ। সকলোৰে কাহ হৈ আছে নহয়, সেইকাৰণে আদা দিয়া ৰঙা চাহ ভাল লাগিব। আৰিছ আব্বু আৰু আৰিছে এতিয়া মুড়ি খায়ে আছে। কিয় খং কৰিছে আমুক শুনো? আৰিছৰ কাম এইবিলাক। আইফালে আছে বাবা, এনেকুৱা নকৰে। হা, কি খাইছে আৰিছে? এনেকা মুড়ি খায় নেকি আৰিছ? মুড়ি খোৱাৰ ষ্টাইল তাৰ। তই মুড়ি নাখাবা? তোমাৰ কাৰণে নাস্তা বনি আছে নহয় বাবা। তোমাৰ কাৰণে আমু বনাই আছে নাস্তা, নাখাবা? আৰু আবেলি চাহ খোৱাৰ পিছত একোৱে ভিডিঅ' নবনালোঁ। একেবাৰে ৰাতি এতিয়া আজি বনিছে চিকেন বিৰিয়ানী, তাকে খাই আছোঁ। আৰিছেও খোৱা বোৱা কৰিলে আৰু এতিয়া মই দেখুৱাম মই ৰাতি মুখত কি কি লগাওঁ, তাকে দেখুৱাম। আৰু এতিয়া প্ৰথমে মুখখন চাফা কৰি লওঁ। আপোনালোক জানে মই কি ফেচ ৱাছ ইউজ কৰোঁ, মই আগতেও দেখুৱাইছোঁ। মুখখন ধুই লওঁ, তাৰপিছত লগাম ফেচ পেক। সদায় কিন্তু ফেচ পেকটো নলগাওঁ মই। ধুই আহিলোঁ, মুখখন ভালকৈ ধুই আহিলোঁ। ঠাণ্ডা লাগিছে বিৰাট। এতিয়া ফেচ পেকটো বনাই লওঁ। তাৰ কাৰণে মচুৰ দালি পাউডাৰ কৰি লৈছোঁ মই আগতে, আৰু লগতে দিম ৰ'জ ৱাটাৰ। গাখীৰ দিব পাৰিলে বেছি ভাল, কিন্তু আজি মোৰ ওচৰত গাখীৰ নাই, চ' আজি ৰ'জ ৱাটাৰ দি কাম চলাই দিম। দুটা মিক্স কৰি ল'ম। লগাই ল'লোঁ মুখত আৰু শুকায়ো গ'ল। তাৰপিছত মুখখন ধুই আহিলোঁ ভালকৈ, বিৰাট চফ্ট হৈ আছে। ভালকৈ ধুই আহিলোঁ, মুচি ল'ম। তাৰপিছত পিছৰখিনি দেখুৱাই আছোঁ আপোনালোকক। এতিয়া মই লগাম ভিটামিন চি চিৰাম। মই খাদী হাৰ্বেলৰ সেইটো যে আছে, মই সেইটো ইউজ কৰি ভাল পাওঁ, সেইটো লগাই লওঁ। কিবা ড্ৰপাৰত নুঠিলে, চিৰামবোৰ ড্ৰপাৰ নষ্ট হ'লে নেকি ক'ব নোৱাৰোঁ। এতিয়া সেইকাৰণে হাতত লৈ দিছোঁ। একো নাই, দিব পাৰিলে হ'ল আৰু। এতিয়া ভালকৈ ডটকৈ দি লৈছোঁ। ভইচ অভাৰ কৰিব লগা হ'ল। আৰিছেও শুইছে যে, বেছি জোৰকৈ কথা পাতিলে সি উঠি পৰিব, ভয় লাগে। উঠিলে আৰু মোৰ 2টালৈকে থাকিব ৰাতি। হৈ গ'ল চিৰাম লগোৱা। এতিয়া ক্ৰীম লগাম। মই বায়'টেকৰ সেইটো ক্ৰীম ইউজ কৰোঁ, কিন্তু গৰম দিনত নকৰোঁ। গৰম দিনত কেৱল মই
চিৰামটোৱে লগাই দিওঁ। ক্ৰীম লগালে বেছি অইলি হৈ যায় যে, গৰম দিনত ক্ৰীম নলগাওঁ, ঠাণ্ডাৰ দিনত লগাওঁ। এনেই মোৰ অলপ অইলি স্কিন, আৰু অইলি ক্ৰীম লগালে বেছি অইলি হৈ যায়। চিৰাম লগালে হৈ যায় গৰমৰ দিনত, একো প্ৰব্লেম নহয়। এতিয়া ফাইনেলি লগাম লিপ বাম। ইমান বেছি যে ভাল পাওঁ নহয় লিপ বামটো, মই বহুত বেছি ভাল পাওঁ। হৈ গ'ল লিপ বাম লগোৱা। এতিয়া শুই থাকিম। গুড নাইট এভৰিৱান।